কোভিড-19 মহামাৰীয়ে 2020 চনটো শেষ কৰাত ক'ৰবাত যেন অৱকাশ ৰৈ গৈছিল। বহুতো ছুপাৰ চাইক্লনৰ ধ্বংসলীলাৰ মাজত অসংখ্য লোকৰ মৃত্যুৰ পাছত আন এক ভয়ৰ আশংকা কৰা হৈছে। মহাকাশ বিজ্ঞানীসকলে পৃথিৱীৰ নিচেই কাষেৰে কেইবাটাও প্ৰকাণ্ড উল্কাপিণ্ড পাৰ হৈ যোৱাৰ কথা অনুমান কৰিছে। চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্টত থকা নাছাৰ নিয়াৰ আৰ্থ অবজেক্ট ব্ৰাউজাৰ প্ৰকাশ কৰিছে পৃথিৱীৰ নিচেই কাষেৰে যোৱা কেইটামান উল্কাপিণ্ডৰ কথা। এষ্ট্ৰইড 2013 XA22 এই প্ৰকাণ্ড আকাৰৰ উল্কাপিণ্ড এষ্ট্ৰইড 16348 2002 NN4 ইতিমধ্যে 6 জুন তাৰিখে শনিবাৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ গ'ল। এই উল্কাপিণ্ডৰ ব্যাসাৰ্ধ আছিল 570 মিটাৰ আৰু ইয়াৰ গতিবেগ আছিল 40,140 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াৰ পিছতে সোমবাৰে পৃথিৱীৰ কাষেৰে পাৰ হ'ব দ্বিতীয়টো উল্কাপিণ্ড। এই উল্কাপিণ্ড 2002 NN4তকৈ অধিক কাষেৰে পাৰ হ'ব। অৱশ্যে এই উল্কাপিণ্ড যথেষ্ট সৰু। ইয়াৰ ব্যাসাৰ্ধ 160 মিটাৰ আৰু ইয়াৰ গতিবেগ 24,050 কিলোমিটাৰ প্ৰতি ঘণ্টা। এষ্ট্ৰইড 2010 NY65 পৃথিৱীৰ কাষেৰে পাৰ হ'বলগীয়া এষ্ট্ৰইড 441987 2010 NY65কো বৈজ্ঞানিকসকলে ভালদৰে অধ্যয়ন কৰিছে। প্ৰায় এটা দশকৰ আগতে ইয়াক আৱিষ্কাৰ কৰা হৈছিল। এষ্ট্ৰইড 2010 NY65 24 জুন তাৰিখে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 310 মিটাৰ আৰু ইয়াৰ গতিবেগ প্ৰায় 46,400 কিলোমিটাৰ প্ৰতি ঘণ্টা। বন্ধু বান্ধৱীসকল, এই উল্কাপিণ্ডসমূহলৈ আমি ভয় কৰাৰ প্ৰয়োজন আছেনে নাই আপোনাৰ মন্তব্য কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।